হয়, আজি আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত BSc নাৰ্ছিং আৰু ডি ফাৰ্মৰ কাৰণে এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ নটিচ আহিছে আৰু এই নটিচটো আহিছে 9 ছেপ্টেম্বৰ 2019 মানে 9 তাৰিখত আহিছে এই এই নটিফিকেশ্যনটো আৰু এই নটিফিকেশ্যন ইতিমধ্যে মই আপোনালোকক জনাই দিম ইয়াতে মানে ভিডিঅ'টোত আপোনালোকক জনাই দিম আৰু যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে CW এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে কাউন্সেলিং ডেট আৰু ইতিমধ্যে DME ঘোষণা কৰিছে কাউন্সেলিং ডেট আৰু কেতিয়া হ'ব কাউন্সেলিং ডেট আৰু কোনে কোনে যাব পাৰিব এই কাউন্সেলিঙত সেই সকলো বিষয়ে জানিবলৈ আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক মই আপোনালোকে গোটেই ডিটেইলছ বুজাই দিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ইয়াতে কৈ দিছে যে CW এণ্ট্ৰেন্স এক্সামিনেশ্যনটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত ইয়াতে কৈ দিছে যে কাউন্সেলিং ফৰ সিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ BSc নাৰ্ছিং কোৰ্ছ ইন দি 3 years নাৰ্ছিং কলেজ অফ আছাম সেশন 2019 ইয়াৰ্ছত BSc নাৰ্ছিঙৰ 3 years কোৰ্ছ যিটো আছে আৰু সেই 3 years কোৰ্ছটোৰ কাৰণে দিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এডমিশ্যন মানে কাউন্সেলিং ডেট ঘোষণা কৰিছে আৰু এই কাউন্সেলিং কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব মই আপোনালোকক জনাই দিম মানে ইয়াতে কৈ দিছে ডেট অফ কাউন্সেলিং 19 ছেপ্টেম্বৰ 2019 ইয়াৰ বাবে মানে 19 তাৰিখত কোনে কোনে যাব পাৰিব ইয়াতে কৈ দিছে অল কেণ্ডিডেট হু হেভ অবটেইন ৰেংক ফ্ৰম 1 to 130 মানে CW এণ্ট্ৰেন্স এক্সামিনেশ্যন যিসকল ছাত্ৰ ছাত্ৰীৰ ৰেংক 1 পৰা 130লৈকে আছিলে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাব লাগিব 19 তাৰিখত কাউন্সেলিঙত আৰু ইয়াতে অল কেণ্ডিডেট হু হেভ এপ্লাইড ফৰ দি ফিজিকেল হেণ্ডিকেপ মানে ফিজিকেল হেণ্ডিকেপত যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিল সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাব লাগিব 19 তাৰিখত কাউন্সেলিঙত আৰু ইয়াতে কৈছে ডেট অফ কাউন্সেলিং 20 ছেপ্টেম্বৰ 2019 আৰু 20 তাৰিখত কোনে কোনে যাব পাৰিব ইয়াতে কৈ দিছে OBC MOBC কেটেগৰী ৰেংক ফ্ৰম 130 পৰা ষ্টাৰ্ট কৰি 250লৈকে আৰু ইয়াতে কৈছে শিডিউল কাষ্টৰ বাবে 130 পৰা 131 পৰা ষ্টাৰ্ট কৰি 572লৈকে আৰু ST প্লানৰ বাবে দিছে 131 পৰা ষ্টাৰ্ট কৰি 427 ST হিলছৰ কাৰণে দিছে 131 পৰা ষ্টাৰ্ট কৰি 756 ৰেংকলৈকে আৰু TGL XTGL ইয়াৰ কাৰণে দিছে 131 পৰা ষ্টাৰ্ট কৰি 995লৈকে EWS কেণ্ডিডেট সকলৰ বাবে 131 পৰা ষ্টাৰ্ট কৰি 160 ৰেংকলৈকে যাব পাৰিব কাউন্সেলিঙত ইয়াৰ উপৰি আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে ইম্পৰ্টেণ্ট নোট ফৰ EWS কেণ্ডিডেট যিসকল ছাত্ৰ ছাত্ৰী EWS কেণ্ডিডেটৰ বাবে আবেদন কৰিছিল সেইসকল ছাত্ৰ ছাত্ৰীক এটা গুৰুত্বপূৰ্ণ নোটিছ দিছে যে দে মাষ্ট ছাবমিট দি অৰিজিনেল EWS চাৰ্টিফিকেট ইছ্যু বাই দি চাৰ্কল অফিচাৰ অফ দি কনচাৰ্ণ ডিষ্ট্ৰিক্ট এট দি টাইম অফ কাউন্সেলিঙৰ সময়ত EWS চাৰ্টিফিকেট মানে অৰিজিনেল চাৰ্টিফিকেটখন আপোনালোকে জমা দিব লাগিব আৰু ইয়াতে কৈ দিছে কি ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব লাগিব ইয়াতে মই আপোনালোকক জনাই দিম ইয়াতে কৈ দিছে কেণ্ডিডেট মাষ্ট ব্ৰিং উইথ দি অল অৰিজিনেল টেষ্টিমনিয়েল মাৰ্কশ্বিট অফ 12 admit card of SSLC examination, pass certificate, PRC, caste certificate, EWS certificate, and other relevant documents including admit card of CW entrance examination 2019. Separate photocopy of the said documents will be required at the time of counseling. মানে আপোনালোকৰ ফটোকপিও দৰকাৰ পৰিব মানে ফটোকপিৰ প্ৰয়োজন হ'ব সো আপোনালোকে ফটোকপি লগত লৈ যাব লাগিব আৰু আপোনালোকে কাউন্সেলিঙৰ বাবে ক'ত যাব ইয়াতে মই জনাই দিম মানে ইয়াতে বেনুটো দিছে বেনু অফ কাউন্সেলিং Office of the Director of Medical Education Assam 6 mile Khanapara Guwahati 22 time of counseling 10:30 AM মানে 10:30 পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ কাউন্সেলিং সো আপোনালোকে অতি সোনকালে যাব লাগিব আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে এইটো অনলি BSc নাৰ্ছিঙৰ কথা কৈছে মানে ইয়াতে ডি ফাৰ্মৰ কথা এতিয়ালৈকে কোৱা নাই মানে ডি ফাৰ্মৰ কাউন্সেলিংটো ইয়াতে কোৱা নাই সো ডি ফাৰ্মৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ আৰু নটিছ আহিব সো আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব যিজন ব্যক্তি আজি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই যায় বাই বাই জয় অসম জয় হিন্দ